নমস্কাৰ সকলোকে স্বাগতম জনাইছো এআৰ হেল্প আছাম ইউটিউব চেনেলত আৰু আজি আপোনালোকৰ বাবে এটা বিশেষকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো আপোনালোকক ফ্ৰীতে টকা ইনকাম কৰিব বিচাৰে নেকি আৰু সেই টকা আপোনাৰ বেংক একাউণ্টত পোনপটীয়াকৈ ল'ব বিচাৰে নেকি আৰু এই টকা আৰ্নিং কৰিবলৈ আপোনাৰ ওচৰত কেৱল এটা স্মাৰ্টফোন থাকিলেই হ'ব একদম ফ্ৰীকৈ আপোনালোকে ঘৰতে বহি সদায় 500ৰ পৰা 1000 টকা ইনকাম কৰিব পাৰিব তাৰ লগতে আপোনালোকে যেতিয়া সাইন আপ কৰিব তাৰ লগে লগে আপোনালোকে 275 रुपीस আপোনালোকে লাভ কৰিব আপোনালোকৰ বেংক একাউণ্টত আৰু এই 275 रुपीस টো আপোনালোকে আপোনালোকৰ বেংক একাউণ্টত ডাইৰেক্ট লাভ কৰিব পাৰিব আৰু আপোনালোকে সেই টকাটো সহজতে উইথড্ৰ কৰিব পাৰিব তেনেহলে এই এপটোৰ নাম কি আপোনালোকে কেনেদৰে টকা ইনকাম কৰিব কি প্ৰসেস আছে সকলোখিনি আজিৰ এই ভিডিঅ'টোত দেখুৱাম গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণৰূপে চাই থাকিব মই আপোনালোকক যেটো এপৰ কথা কৈছিলো এপটোৰ নাম হৈছে কি কেশবেক এপ আৰু এই এপটো আপোনালোকে প্লে ষ্টৰত সহজেই লাভ কৰিব পাৰিব মই ডেসক্ৰিপচন বক্সত আপোনালোকক লিংকটো দি দিম আৰু আপোনালোকে সেই লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোক গুগল প্লে ষ্টৰত আহি যাব আৰু অহাৰ পাছত আপোনালোকে এই এপটো ইনষ্টল কৰি ল'ব কৰাৰ পাছত আপোনালোকে ওপেনত ক্লিক কৰিব ওপেনত ক্লিক কৰাৰ পাছত এটো সক অলপ এনেকে ইন্টাৰফেস এটা খুল খাইব অলপ দেৰি ওয়েট কৰি ল'ব আৰু এটো আমাৰ ইণ্ডিয়াৰে এপ হয় গতিকে আপোনালোকে নিশ্চিন্ত মানে সহজতে এই এপ ব্যৱহাৰ কৰি টকা ইনকাম কৰিব পাৰিব ইয়াত দুটা অপচন আছে লগইন কৰিবলৈ ওটিপিৰ এটা অপচন আছে এটা আছে WhatsAppৰ মই ওটিপি দি লগইন কৰিম গতিকে ওটিপিত ক্লিক কৰি লৈছো তাৰ পাছত আপোনালোকে ইউজাৰ এগ্ৰিমেন্টটো একচেপ্ট কৰি ল'ব কৰাৰ পাছত আপোনালোকৰ মোবাইল নাম্বাৰটো দি পিনে আপোনালোকে তাত কি কৰিব কন্টিনিউত ক্লিক কৰিব কৰাৰ পাছত আপোনালোকৰ মোবাইলত এটা ওটিপি আহিব আৰু সেই ওটিপিটো দি পিনে আপোনালোকে কন্টিনিউত ক্লিক কৰাৰ লগে লগে এটা নতুন পেজ খুল খাই আহিব এয়া সক মোৰ লগইন হৈ গল আৰু লগইন কৰাৰ পাছত ইয়াত আপোনালোকক মই যেহেতু কৈছিলো 275 লাভ কৰিব কেনেকে লাভ কৰিব হেতু কৈ দিছো ইয়া সো এক্সট্ৰা ক্যাশবেক আছে 75 অন কমপ্লিটিং ওয়ান প্ৰাইম অফাৰস ইয়াত আপোনালোকে ক্লিক কৰি লব ইয়াত ক্লিক কৰাৰ পাছত ইয়া সক শেয়াৰ মাৰ্কেটৰ এটা অপচন আছে ইয়াত আপোনালোকে আহিব আহাৰ পাছত ইয়াত আপোনাৰ ট্ৰাই নাউট ক্লিক কৰি পিনে শেয়াৰ মাৰ্কেট এপটো ডাউনলোড কৰি কেৱাইসি কমপ্লিট কৰিলে আপোনালোকে তাত 100 টকা এটা লাভ কৰিব তাৰ লগতে আপোনালোকে টাইডত ক্লিক কৰিব তলত আহি পিনে আৰু ইয়াত আপোনালোকে এইটো এপ ইনষ্টল কৰি পিনে মোবাইল নাম্বাৰ দি সাইন আপ কৰিলে আপোনালোকে কেৱাইসি কমপ্লিট কৰিলে তাৰ লগতে 200 টকা এটা আপোনালোকে লাভ কৰিব গতিকে ইয়াৰ 200 তাৰ 100 375 অলৰেডি আছে গতিকে 375 টোটাল আপোনালোকে লাভ কৰিব তাৰ পাছত ইয়াৰ আৰু অপচন আছে ইয়াত আপোনালোকে আপষ্টক এঞ্জেল ওয়ান ফান্ডস ইণ্ডিয়াত ক্লিক কৰিব পাৰিব তাৰ পৰা টকা ইনকাম কৰিব পাৰিব ইয়াত ক্লিক কৰাৰ পাছত ইয়াত আছে এপটো ইনষ্টল কৰি ওপেন কৰি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰাৰ পাছত আপোনালোকে কেৱাইসি কমপ্লিট কৰি 1000 এটা মিউচুৱেল ফান্ডস আপোনালোকে কিনিব লাগিব 1000 মিউচুৱেল ফান্ড কিনিলে আপোনালোকে 110 টকা এটা ক্যাশবেক লাভ কৰিব গতিকে হেবিলাক কৰা দৰকাৰ নাই আপোনালোকে সম্পূৰ্ণ ফ্ৰী জিবিলাক আছে হেবিলাকি আৰ্ন কৰাৰ চেষ্টা কৰিব তাৰ লগতে ইয়াত আৰু অপচন আছে আপোনালোকে শেয়াৰ এণ্ড আৰ্নত যাব আপোনালোকে কাৰোবাক শেয়াৰ কৰিব ইয়াছক আৰ্ন আপ টু 150 ইয়াত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত শেয়াৰ টু কাস্টমাৰ যেটো অপচন আছে হেতু আপোনালোকে কাৰোবাক WhatsAppত শেয়াৰ কৰি দিব তেওঁলোকে এটো এপটো ডাউনলোড কৰি যেতিয়া তেওঁলোকে কেৱাইসি কমপ্লিট কৰি লগইন কৰিব আপোনালোকৰ ওয়ালেটত 150 আপোনালোকে লাভ কৰিব আৰু যেটো লাভ কৰিব 150 হেতু আপোনালোকে ডাইৰেক্টলি বেংক একাউণ্টত উইথড্ৰল কৰিব পাৰিব তাৰ লগতে এঞ্জেল ওয়ান শেয়াৰ কৰিব মুভি কুইক শেয়াৰ কৰিব পাৰিব টাইড সিক্সাৰ জাৰ আছে জুপিটাৰ আপষ্টক এক্সিস বেংকৰ আছে আপোনালোকে জিয়ে শেয়াৰ কৰি আপোনালোকে শেয়াৰ কৰি ল'ব WhatsAppত তেওঁলোকক ক'ব ডাউনলোড কৰি পিনে কেৱাইসি কমপ্লিট কৰিবলৈ কেৱাইসি কমপ্লিট কৰাৰ লগে লগে যিমান পইচা দেখাইছে আপোনালোকে সেই টকাটো সম্পূৰ্ণৰূপে আপোনালোকৰ কিক কেশৰ ওয়ালেটত লাভ কৰিব আৰু হেতু আপোনালোকে সহজতে বেংক একাউণ্টত উইথড্ৰ কৰিব পাৰিব তাৰ লগতে আছে আপোনালোকে 30 টকা এটা আপোনালোকৰ ওয়ালেটত লাভ কৰিব যদি আপোনালোকে 500 টকাৰ ওপৰত শ্বপিং কৰে ইয়াত আপোনালোকে ক্লিক কৰি ল'ব ক্লিক কৰাৰ পাছত বহুখিনি ব্ৰেণ্ড আহি যাব যৰ পৰা আমি শ্বপিং কৰো আজিও এডিডাস মিন্ত্ৰা ফ্লিপকাৰ্ট এবিলাকৰ পৰা আপোনালোকে যদি শ্বপিং কৰে যেহেতু আপোনালোকে যেতিয়া এপ এটা ইনষ্টল কৰি শ্বপিং কৰে আপোনালোকে 1 টকাও লাভ নকৰে কিন্তু ইয়াৰ পৰা যদি আপোনাৰ মোবি কিকৰ পৰা যদি আপোনালোকে কিক কেশৰ পৰা যদি আপোনালোকে কৰে তেনেহলে কিন্তু ডাইৰেক্ট আপোনালোকে টকা ইনকাম কৰিব সো ফ্লিপকাৰ্টত আপোনালোকে ক্লিক কৰি ল'ব ক্লিক কৰাৰ পাছত ইয়াছক ইয়াৰ পৰা যদি শ্বপিং কৰে আপোনালোকে 6% ক্যাশবেক লাভ কৰিব 500 টকাৰ ওপৰত খালি শ্বপিং কৰিব লাগিব ইয়াত সক শপ নাওত আপোনালোকে ক্লিক কৰি ল'ব শপ নাওত ক্লিক কৰাৰ লগে লগে কিক কেশৰ পৰা ডাইৰেক্ট আপোনালোকে ফ্লিপকাৰ্টত ৰিডাইৰেক্ট কৰি দিয়া হ'ব
এয়া চোৱাক যেহেতু মই এতিয়া ফ্লিপকাৰ্টত লগইন হৈ গলো আপোনালোকে কি হয় লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰাৰ পাছত আপোনালোকে মোবাইল নাম্বাৰ দি ইয়াত সাইন আপ কৰি পিনে যি মন যায় 500 টকা ভিতৰত শ্বপিং কৰিব আৰু শ্বপিং কৰাৰ পাছত আপোনালোকৰ কেশবেকটো আপোনালোকে তাৰ ওয়ালেটত আপোনালোকে লাভ কৰিব পাৰিব আৰু সেই কেশবেকটো আপোনালোকে উইথড্ৰ কৰিব পাৰিব ইয়াত আৰু বহুখিনি অফাৰ আছে আপোনালোকে চালিজাৰি ধুনিয়াকে একবাৰ চেক কৰি পিনে আপোনালোকৰ যি ভাল লাগে অফাৰ সবত ক্লিক কৰি আপোনালোকে টকা ইনকাম কৰাৰ চেষ্টা কৰিব আৰু যি টকা ইনকাম হ'ব আপোনাৰ ইয়াত হাইড্ৰস্টক ওয়ালেট আছে তাত আপোনালোকৰ শো হ'ব ওয়ালেটত আপোনালোকে আহি যাব চেক কৰিব কাৰণে কিমান পইচা আছে আৰু কিমান উইথড্ৰ কৰিলে তাৰ লগতে আপোনালোকে ৰেফাৰ এণ্ড আৰ্ন কৰিও আপোনালোকে টকা ইনকাম কৰিব পাৰিব ইয়াত চোৱাক মোৰ Referral code to upor dia ase aru hetu moi copy kori jodi WhatsApp ot send koru aru teuluke jodi ei app to download kore aru teuluke jodi join kore first sailor pora moi 3 dinor bitorot joining or 3 dinor bitorot mor 40 toka income hobo aru one prime offer so jodi teuluke kore 3 dinor joining or bitorot moi 50 toka lav korim aru every sale ot moi 10% ke mor lifetime or karone commission to thaki sab gotike apunaloke jak issa kore apunaloke share কৰি লব আৰু share কৰাৰ পাছত তেওঁলোকে যেতিয়া তাত জয়েনিং কৰিব আপোনালোকে এই ৰেফাৰ এণ্ড আৰ্নৰ পৰা টকা ইনকাম কৰিব পাৰিব সহজতে আপোনালোকে এই এপৰ পৰা ঘৰতে বহি 1 টকা খৰচ নকৰি টকা ইনকাম কৰিব পাৰে এতিয়া সক আপোনালোকে মোৰ বেলেন্স টোটাল কিমান আছে 354 আৰু এনেকে মই ইয়াত উইথড্ৰ এমাউন্টত ক্লিক কৰি উইথড্ৰ কৰিব পাৰিম Total মোৰ 354 মোৰ balance আছে আৰু মই হি balance to মোৰ bank accountত কেনেদৰে withdraw কৰিম চাইব তিনটা অপচন আছে select payment mode Paytm এটা আছে UPI আৰু এটা আছে bank account মই bank accountত লম Paytm payment bankত লম আৰু আপোনালোকে যদি বেলেগ bank ইয়াত add কৰিব বিচাৰে আপোনালোকে add bank accountত ক্লিক কৰি সম্পূৰ্ণখিনি ডিটেইলছ দি লব IFSC code bankৰ নাম আপোনাৰ নাম্বাৰ তারপর আকো ব্যাংক একাউন্টৰ নাম্বাৰটো টিপিনে আপোনালোকে এড ব্যাংক একাউন্ট কৰি লব আৰু যেটো ব্যাংকত কৰিব বিচাৰে সেই ব্যাংকটো আপোনালোকে সিলেক্ট কৰি লব সিলেক্ট কৰাৰ পাছত আপোনালোকে 354 এমাউন্ট উইথড্ৰ কৰাত আপোনালোকে ক্লিক কৰি লব উই আৰ ইনিশিয়েটিং ইয়োৰ ৰিকুৱেষ্ট পেমেন্ট সাকসেসফুল বুলি মেছেজ এটা আহিব ইয়া সব কি কেশৰ ফালৰ পৰা আহিলে মোৰ বেলেন্সটো কাট খাই গল তেওঁলোকৰ ওয়ালেটৰ পৰা আৰু Paytm বেংকত মোৰ সোমাই গল পেমেন্টটো আৰু এনেদৰে আপোনালোকে টকা ইনকাম কৰিব পাৰিব এই এপৰ জৰিয়তে একেবাৰে সহজে 1 টকা খৰচ নকৰে এতিয়া সো মোৰ জিৰো বেলেন্স হৈ গল আৰু ইয়াত সো হিষ্ট্ৰীখিনি উলাই পৰিছে 354 টকা মই এতিয়া উইথড্ৰ কৰাৰ এনেদৰে আপোনালোকে টকা ইনকাম কৰিব পাৰিব